कार्बि आंलं जिल्लानि डकमका पुलिस थानानि आइसि रितुपल सेनसुवारनि दैदेननाय पुलिसनि मोनसे हानजाया नाका चेकिंआव 51 किल' 600 ग्राम आफिंजों लोगोसे सानै फालांगिरिखौ हमो। NN01 AF 0882 नम्बरनि गंसे ट्राकआव मोन 54 थफ्लायाव लाबोखोमानाय आफिंफोरखौ सेबनायाव हमनो मोनो होनना पुलिसनि सुलुङा मिथिहोयो। सिखावै आफिं लाबोनायजों सोमोन्दो थानाय ट्राक ड्राइभार सन्जीब छेत्री आरो हेन्डीमेन मनज छेत्रीखौ डकमका पुलिसआ हमनो हायो होनना मिथिहोनायजों लोगोसे सानैखौबो आयेननि गेजेरजों साजा होनाय जागोन होनना फोरमायो। আমাৰ ইয়াতে নাগা চেকিঙত এখন ট্ৰাক আমি ৰখাইছিলোঁ চেকিঙৰ কাৰণে ৰেগুলাৰ চেকিঙৰ কাৰণে ট্ৰাকখনৰ নাম্বাৰ হৈছে NL01 AF 0882 এই গাড়ীখন আমি চেকিং কৰিবলৈ ৰখালোঁ। তাৰপিছত গাড়ীখনৰ ডিটেইল যেতিয়া চেকিং বা চাৰ্চ হ'ল তাতে আমি 54 পেকেটছ সন্দেহজনক অপিয়াম থকা পেকেট আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ আৰু তাৰ লগতে আমি ট্ৰাকত অহা আমি দুজন মানুহ আমি কৰায়ত্ব কৰিছোঁ। এই 54 পেকেটৰ টোটেল ওজন হ'ব আনুমানিক প্ৰায় 51 কিলো আৰু এইখিনি আমি ছাছপেক্টেড NDPS অপিয়াম বুলি আমি সন্দেহ কৰিছোঁ। বজাৰ মূল্য কিমান হ'ব ছাৰ? কি কয় বজাৰ মূল্যটো কিমান হ'ব ছাৰ? এনেই বজাৰৰ মূল্যটো এতিয়া আনুমানিক ক'ব দিগদাৰ হ'ব। এতিয়া আমি সেইখিনি দিয়াৰ পিছতে আমাক যিটো মানে প্ৰাইচটো আমি গম পাম। কিন্তু গাড়ীখন আহিয়ে আছিলে ডিমাপুৰৰ পৰা, গাড়ীখনত একো বস্তু নাছিলে, খালী গাড়ী আছিলে। সেই খালী গাড়ীখনতে তেওঁলোকে এই NDPSটো লৈ আহিছিলে। নামটো কিমান হ'ব, কিমান কোটি টকাৰ হ'ব পাৰে? সেইটো মই এতিয়া মূল্যটো মই এতিয়া আপোনালোকক এনেকৈ মানে আমাৰ প্ৰাৰম্ভিক যিটো এনকুৱাৰী নোহোৱাকৈ মই ক'বলৈ অকণ অসুবিধা হ'ব। কেইবা কোটি টকা নাই, সেইটো মই কৈছোঁ। মই মূল্যটো যিটো এক্সপাৰ্ট অপিনিয়ন আমি 54 পেকেটছ গৈ আছিলে ছাৰ। গাড়ীখন আহি আছিলে ডিমাপুৰৰ পৰা। এতিয়া আমি প্ৰিলিমিনাৰী এনকুৱাৰীত আমি যিখিনি সোধপোছত গম পাইছোঁ গাড়ীৰ চালক আৰু হেণ্ডিমেনক, গাড়ীখন ডিমাপুৰৰ পৰা আহি আছিলে। আহি থাকোঁতে আমি ইয়াতে আমাৰ নাকা চেকিঙত ধৰা হৈছে। চালকৰ নাম আৰু ড্ৰাইভাৰৰ নামটো কি? সঞ্জীৱ ছেত্ৰী আৰু মনোজ ছেত্ৰী। ক'ৰ পৰা আহিছে তেখেতে? ডিমাপুৰৰ পৰাই আহি আছে। এতিয়া ক'ত যাবলৈ কৈ? গাড়ীখন ক'ত যাব, কি কথা, সেইখিনি আমি এতিয়া সোধপোছতে গম পাম। কেলৈ আহিছিলে, কি উদ্দেশ্যত আহিছিলে, কাৰ পৰা আনিছিলে, ক'ত ছাপ্লাই দিলেহেঁতেন, কি কথা, সেইখিনি আমি এতিয়া তদন্তকালত গম পাম। তেতিয়া পৰৱৰ্তী পৰ্যায়ত আকৌ আমি আপোনালোকক জনাই থাকিম। টোটেল কিমান কেজি আছিলে ছাৰ? 51 কিলো। টোটেল পেকেটছ 54 আৰু টোটেল ৱেইট হৈছে 51.6 কিলো। গাড়ী নম্বৰ দি আছোঁ ৰ, মই এতিয়া ডিজেলটো আপুনি চাইলেণ্ট কৰি দিব দেই, মই মাত দি আছোঁ। $55